নমস্কাৰ আজি মই ক'বৰ কাৰণে ওলাইছোঁ কি আছিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আগতে এখন আছিলে কেব যিখনক কয় চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আছিলে সেই বিলখন কালে 11 ডিচেম্বৰ 2019 তাৰিখে ৰামনাথ কোবিন্দ যি প্ৰেচিডেণ্ট আছিলে চহীকৈ মানে এক্ট ওলাই এখন আইন বনাই থৈ গ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট ভাৰতৰ নাগৰিকত্ব সংশোধনী আইন 11 ডিচেম্বৰ 2019 এখন বনাই থোৱা গ'ল। এই আইনখনৰ মতে কি এই আইনখনৰ মতে আফগানিস্তান পাকিস্তান আৰু বাংলাদেশ এই তিনিখন দেশত হিন্দু শিখ আৰু বুদ্ধিষ্ট জৈন পাৰ্চীজ আৰু খ্ৰীষ্টিয়ান যিমানখিনি মানুহ আছে সেই মানুহখিনিয়ে ভাৰতত আহি থাকিব পাৰিব। কিন্তু ইয়াৰ ভিতৰত মুছলিম মানুহখিনি আহি থাকিব নোৱাৰে। এইটো আমাৰ যিটো গৃহমন্ত্ৰী আছে অমিত শ্বাহৰ মতে এই আফগানিস্তান পাকিস্তান আৰু বাংলাদেশ এইখিনি মেজৰিটি ইছলামিক কাণ্ট্ৰি এইখিনি বেছি মুছলমান মানুহ আছে। সেইটো কাৰণে ইহঁতে আমাৰ এই হিন্দু শিখ আৰু বুদ্ধিষ্ট জৈন পাৰ্চী ছটা কমিউনিটি মানুহৰ ওপৰত তাত অত্যাচাৰ হয়। সেইকাৰণে সিহঁতক ভাৰতবৰ্ষলৈ আনিব। ইহঁতি ভাৰতবৰ্ষৰ মানুহ ইহঁতি যদি ইচ্ছা কৰে ভাৰতবৰ্ষৰ নাগৰিকত্ব ল'ব পাৰে। সেইটো এই কাটোৱে বুজাইছে, কাটোৱে আনিছে। কিন্তু এই কাটো যে আহিছে ইয়াৰ আগত কিছুমান এনেকুৱা এটা কথা কিছুমান আছে যে আমাৰ ভাৰতবৰ্ষলৈ আগৰ পৰাই কিমান চনৰ পৰা 20 শতিকাৰ পৰা 12 শতিকাৰ পৰা 20 শতিকাৰ আগত তেতিয়াৰ পৰা ভাৰতবৰ্ষত তেতিয়া যুগৰ পৰা কি হয় বহুতো অবৈধ অপ্ৰবাসী আমাৰ ভাৰতলৈ আহি থাকে। সেই 20 শতিকাৰ ভিতৰত কি আছিলে ইৰাণৰ পৰা পাৰ্চীসকল ভাৰতলৈ আহিছিলে অপ্ৰবাসী, তেওঁলোক অবৈধ অপ্ৰবাসী। আৰু 1947 চনত পাকিস্তান আৰু ইণ্ডিয়া যেতিয়া পাৰ্টিশ্যন আছিলে তেতিয়া 1 কৰোৰ মানুহ পুৰা 1 কৰোৰ পাকিস্তানী মানুহ ভাৰতবৰ্ষলৈ আহিছিলে আৰু 1960 পৰা 70 বাংলাদেশৰ যেতিয়া ফ্ৰীডম মুভমেণ্ট আৰম্ভ হৈছিলে 1960 পৰা আই থিংক 71 হ'ব লাগে 1960 পৰা যেতিয়া 71 চনত বাংলাদেশত ফ্ৰীডম মুভমেণ্ট আৰম্ভ হৈছিলে তেতিয়া কি হৈছিলে তেতিয়া বাংলাদেশৰ পৰা প্ৰায় 1 লাখ মানুহ 1 লাখৰ ওপৰত মানুহ ভাৰতবৰ্ষলৈ আহিছিলে। 1959 পৰা 60 চীনা তিব্বতৰ যেতিয়া ৱাৰ হৈছিলে তেতিয়া তিব্বতীয়ান সকলো ভাৰতলৈ আহিছিলে। আৰু 1977 চনত ছভিয়েট আফগানৰ ৱাৰ যেতিয়া হৈছিলে তেতিয়া ধৰ্ম বৈষম্যবাদ সৃষ্টি হৈছিলে তাত। তেতিয়া ছভিয়েট আফগানৰ যেতিয়া ৱাৰ হৈছিলে ধৰ্ম বৈষম্যবাদ সৃষ্টি হ'ল তাৰ পৰা মানুহ আহিছিলে আফগানী মানুহবিলাক আমাৰ ইয়ালৈ গুচি আহিছিলে। আৰু 1980 চনৰ পৰা 2000 চনত যেতিয়া শ্ৰীলংকাত চিভিল ৱাৰ হৈছিলে শ্ৰীলংকান তামিলবিলাকো ভাৰতলৈ আহিছিলে। আৰু 1915 পৰা 17 চনত ম্যানমাৰ ৰোহিংগিয়াছ নামৰ এটা আছে তেওঁলোকো আমাৰ ভাৰতবৰ্ষত অপ্ৰবাসী, তেওঁলোক অবৈধ অপ্ৰবাসী হিচাপে হয়, তেওঁলোক ভাৰতবৰ্ষত আহি কমাইছিলে। আৰু এতিয়া আহি গ'ল এই 2021 চনৰ চেঞ্চাছৰ মতে পাকিস্তান আৰু বাংলাদেশৰ পৰা চবচে বেছি মানুহ আহিছে আমাৰ ভাৰতবৰ্ষলৈ। বাংলাদেশৰ পৰাতো অসমতে থাকে। এতিয়া আহি গ'ল কেবৰ উদ্দেশ্যটো কি আছিলে? কেব হৈ থাকোঁতে এখন বিল আছিলে, এতিয়া হ'ল দেই। উদ্দেশ্যটো এতিয়াতো বিলে এখন আইন হৈ গ'ল। উদ্দেশ্য কি অবৈধ প্ৰবাসীবিলাক আগৰ যিখন আমাৰ ভাৰতবৰ্ষৰ নাগৰিকত্ব যিটো দফা আছে সেইটো ভাৰতৰ সংবিধানৰ ইউকেৰ পৰা যিটো ইউনাইটেড কিংডমৰ সংবিধানৰ পৰা তুলি লোৱা হৈছিলে। ভাৰতৰ সংবিধানত কি কয় সংবিধানৰ যিটো সংবিধানে কয় 1950 চনত কয় কোনখিনি আমাৰ প্ৰপাৰ নাগৰিক এই ভাৰতৰ সংবিধানে তেওঁলোকক চিনাক্ত কৰিছিলে, নাগৰিকখিনি নাগৰিকত্ব দিছিলে। তাৰপিছত আহি গ'ল সেইটো চিটিজেনশ্বিপ অফ ইণ্ডিয়ান এক্ট 1955 চিটিজেনশ্বিপ অফ ইণ্ডিয়ান এক্ট 1955ত এখন এক্ট বনালে। তাত কি হয় 1950 পৰা আজিৰ ভিতৰত যিমানখিনি মানুহ আছে যিমানখিনি নাগৰিক আছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰে। নাগৰিকত্ব বা তেওঁলোকৰ এক্টৰ যিখিনি নিয়ম আছিলে যেনেকৈ 11 বছৰ কোনোবা এটা বাহিৰৰ মানুহ আহি পিনি 11 বছৰ যদি আহি থাকে পাকিস্তানৰ মানুহ চাপ'জ এক্সাম্পল পাকিস্তানৰ হওক বাংলাদেশৰ মানুহ এটা আমাৰ ইয়াত যদি 11 বছৰ দিন চাকৰি সূত্ৰে বা কিবা কৰ্মসূত্ৰে বা কিবা সূত্ৰে যদি থাকে তেওঁলোকে নাগৰিকত্ব লাভ কৰিব 11 বছৰ মনত ৰাখিব। এইটো চিটিজেনশ্বিপ অফ ইণ্ডিয়ান এক্টে কয়। কিন্তু কাখনে কি কৈছে
কাখনৰ মতে 5 বছৰ যদি আফগানিস্তানৰ, পাকিস্তানৰ, বাংলাদেশৰ এই 6টা কমিউনিটিৰ ভিতৰত হিন্দু, শিখ আৰু বুদ্ধিষ্ট জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান 6টা কমিউনিটিৰ ভিতৰত যদি পৰে 5 বছৰ থাকিলে তেওঁলোকে আমাৰ ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। 2014 চনৰ ডিচেম্বৰ, সেইটো কাৰণে 2014 চনত বস্তুটো এইখন আইনখন আৰম্ভ কৰি ডিচেম্বৰ 2019ত বলবৎ কৰি দিছে। 5 বছৰৰ ভিতৰত সেই মানুহখিনি পৰি যাব। এতিয়া কি হ'ল, 1920 চনৰ পৰা আমাৰ অসমত, মানে অসমৰ কথাই কৈছোঁ, নৰ্থ ইষ্টৰ অসমত কি হৈছে, বহুতো এনেকুৱা অবৈধ অপ্ৰবাসী মানুহ মানে আমাৰ অসমত আহি আছে, মানে আগমন ঘটি আছে। আৰু 1948 চনৰ ইণ্ডিয়া পাকিস্তান আৰু 1971 চনৰ বাংলাদেশৰ ৱাৰৰ সময়তো, 1948 চনত যেতিয়া ইণ্ডিয়া পাকিস্তানৰ পাৰ্টিশ্যন আছিলে, সেই তেতিয়াও অসমলৈ আহিছে মানুহ। আৰু 1971 চনত বাংলাদেশৰ যেতিয়া ৱাৰ হৈছিলে, তেতিয়াও পাকিস্তান বাংলাদেশটো হৈছিলে, ৱাৰখন হৈ বাংলাদেশখন পৃথক কৰিছিলে, তেতিয়াও কি হৈছিলে, অলপ মানুহ ইণ্ডিয়ালৈ আমাৰ অসমলৈ আহিছিলে, নৰ্থ ইষ্টত সোমাইছিলে, নৰ্থ ইষ্টলৈ আহিলে। এতিয়া কি হয়, এনেকৈ নৰ্থ ইষ্টৰ এই মানুহখিনি ইয়াৰ পৰা আমাৰ অসমত কি আৰম্ভ হৈছিলে, অসম আন্দোলন আৰম্ভ হৈছিলে। অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিলে, 1979 পৰা 1985 চনত অসম আন্দোলন হৈছিলে। অসম আন্দোলনত কিয় হৈছিলে শুনিব, এই কথাখিনি কি কাৰণে হ'ল। 1978 চনত কি আছিলে, MP এজন আছিলে হিৰলাল পাটোৱাৰী, তেখেতৰ মৃত্যু হওঁতে আকৌ পুনৰ নিৰ্বাচন হৈছিলে। মানে অসমত যিমান পঞ্জীয়ক ভোটাৰ আছিলে, এই পুনৰ ইলেকশ্যন হওঁতে মানে ভোটাৰবিলাকৰ সংখ্যা বহুত বাঢ়ি গৈছিলে। যেতিয়া বাঢ়ি গৈছিলে, তেতিয়া গম পোৱা গৈছিলে যে বহুতো অবৈধ বিদেশী, মানে অবৈধ অপ্ৰবাসী আহি অসমত অলৰেডি অসমলৈ আহিলে। মানে সেইকাৰণে মানে কি কৰিছে, ষ্টুডেণ্ট লিডাৰবিলাকে, মানে আমাৰ যিবোৰ ছাত্ৰ নেতা আছে, ছাত্ৰ নেতাবিলাকে প্ৰটেষ্ট কৰিছিলে। আৰু তেতিয়া অসম আন্দোলন হৈছিলে। সেই অসম আন্দোলনত মোৰ নিজৰ বৰদেউতা শ্বহীদ হৈছিলে। সেই অসম আন্দোলনত শ্বহীদ হৈছিলে। আৰু ইয়াৰ পৰা এই অসম আন্দোলনৰ পৰা কি হৈছিলে, আছাম একৰ্ড 1985ত, মানে আছাম একৰ্ড হৈছিলে। আছাম একৰ্ডৰ মতে কি আছিলে, একৰ্ড 1985ৰ মতে অসম আন্দোলনৰ পৰা আছাম একৰ্ড আৰম্ভ হৈছে। আৰু তাৰপিছত আছাম একৰ্ডৰ মতে 24 মাৰ্চ 1971 চনৰ পাছত যিবিলাক আহিছে, তেওঁলোকে কেতিয়াও তাৰ আগত অহাখিনিয়ে পাব, তাৰ পাছত অহাখিনিয়ে কেতিয়াও মানে অসমৰ হওক ভাৰতৰ হওক নাগৰিকত্ব নাপায়, অসমত কেতিয়াও নাপায়। আছাম একৰ্ডে সেইটো কয়। আৰু কি হ'ল, যেতিয়া ইয়াৰ উদ্দেশ্যে এই আছাম একৰ্ডৰ মতে নেশ্যনেল ৰেজিষ্টাৰ ফৰ চিটিজেনশ্বিপ, যিখন শ্বৰ্ট ফৰ্মত NRC বুলি কয়, NRC কামটো আৰম্ভ হৈছিলে। NRC আৰম্ভ হওঁতে NRC বুলি আমি বহুত শুনিছিলোঁ নহয়। সেই NRC মতে 19 লাখ ভাবিছা, 19 লাখ যিটো বিদেশী যাৰ আমাৰ ভাৰতৰ চিটিজেন নহয়, তেনেকুৱা মানুহ পাইছিলে। গতিকে এই মানুহখিনিও কাখনে কি কয়, মানে কাখনৰ মতে 2014 আগৰ পৰা যোন আহিছিলে, মানে 2014 আগৰ পৰাই এই 3খন দেশৰ পৰা কাৰ উদ্দেশ্যটো কি, 2014 লাষ্টত মই কৈ দিছোঁ, কাৰ উদ্দেশ্যটো হ'ল 2014 আগৰ পৰা চাওকচোন, এই আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ এই হিন্দু, শিখ, বুদ্ধিষ্ট, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান এই 6টা কমিউনিটি মানুহ 2014 আগৰ পৰা যিমানখিনি আহিলে, গোটেইখিনিয়ে ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। তেওঁলোকে ভাৰতৰ নাগৰিকত্ব পাব কাখনৰ মতে। তেওঁলোকে ভাৰতৰ মৌলিক অধিকাৰ পাব। তেওঁলোকে ভাৰতৰ সা সম্পত্তি কিনিব পাৰিব। তেওঁলোকে ভাৰতৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। মানে ভাৰতৰ এটা নাগৰিকে যিমানখিনি সা সুবিধা পায়, তেওঁলোকে সেইখিনি পাব। তেওঁলোকৰ কাৰণেও মানে বিশেষ সংৰক্ষণ থাকিব। সেই হ'ল গতিকে কাটোৱে আমাৰ অসমবাসী হওক ভাৰতবাসীক কি লাভ দিব, কি লাভ নিদিব, আপোনালোকে কমেণ্টত জনাব। আৰু মই যিমানখিনি পাওঁ গোটাই লৈ আপোনালোকৰ ওপৰত উপস্থাপন কৰিলোঁ আপোনালোকৰ আগত। যদি কিবা ভুল হয় আপোনালোকে কমেণ্টত জনাই দিব, আৰু ভুল হ'লে হেৰি কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।